হাই বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ সৰু মাছ আৰু কলাখাৰৰ জোল। আহকচোন কেনেকৈ বনাওঁ চাই লওঁ। অকণমান মিঠাতেল দিছোঁ। আৰু তেলখিনি গৰম হৈ অহাত মই মাছকেইটা দি দিছোঁ। মাছখিনি মই লৰাই দিম। মাছখিনি আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া দিম ইয়াত অকণমান হালধি, আৰু প্ৰয়োজন মতে নিমখ দিম। প্ৰয়োজন মতে দিব দেই। এতিয়া আমি আকৌ লৰাই দিম। বৰ বেছি ভাজ খাবলৈ নিদিওঁ, তাৰপিছত অকণমান ভাজি ল'ম। আৰু এতিয়া দিম ইয়াত মিডিয়াম সাইজৰ পিঁয়াজ এটা মই কাটি লৈছোঁ। মিডিয়াম সাইজৰ পিঁয়াজ এটা দি দিছোঁ। ইয়াত পিঁয়াজখিনি ভাজ খাই আহিছে আৰু মাছখিনিকে লৰাই দিছোঁ ভালকৈ। এতিয়া ইয়াত দিম এগিলাচ পানী। আপোনালোকে বেছিও দিব পাৰে, মই বেছিকৈ দিয়া নাই। এতিয়া ভালকৈ উতলিবলৈ দিম। এয়া দেখিছে সৰু মাছ উতলি আছে। আৰু এতিয়া দিম ইয়াত কলাখাৰ আৰু সৰু মাছৰ জোলখন খাই খুব ভাল লাগে, আমাৰ অসমীয়াৰ পৰম্পৰা। আৰু এতিয়া দিম ইয়াত আদা, নহৰু আৰু কেঁচা জলকীয়া এচামুচ। অকণমান লৰাই ভালকৈ উতলিবলৈ দিম। দেখিছে মোৰ কলাখাৰ আৰু সৰু মাছ উতলি আছে, আৰু অকণমান দেৰি ৰাখি দিম। এয়া মোৰ কলাখাৰ আৰু সৰু মাছৰ জোল ৰেডি। এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। দেখিছেনে কালাৰটো বৰ ধুনীয়া হৈছে। এয়া মোৰ আজি ৰাতিৰ সাজ, আলু আৰু জাতিলাও, গাহৰি মাংস ফ্ৰাই আৰু সৰু মাছ আৰু কলাখাৰ। এতিয়া মই খাই লওঁ। আপোনালোকে চাব দে ভিডিঅ'টো। মই কলাখাৰেৰে খাই লওঁ, কেনেকুৱা হয় আপোনালোকক কৈ আছোঁ। ধুনীয়া হৈছে। আপোনালোকেও খোৱা নাই যদি কেতিয়াবা বনাই খাবচোন, বৰ ভাল লাগে।